এয়া গছডাল দেখিছেনে ইমান মানে দেখাত ইমান ধুনীয়া চাওকচোন কিন্তু যেতিয়া পাতেৰে ভৰি পৰে আৰু ধুনীয়া হয় দেখিবলৈ আৰু এতিয়াতো গছৰ পাতবোৰ গোটেই সৰিয়ে যায় গছডালৰ চিনাৰীটো মানে ইমান ধুনীয়া এবাৰ দেখালো আপোনালোকক চাওকচোন আৰু এইটো বতৰতো গোটেই পাতবোৰ সৰি যায় যেহেতু বহাগ আহি আছে বহাগত আকৌ নতুন পাত উলিয়াব। নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ দুৱাত ময়ো ভালে আছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল হয় মই আকৌ দুনাই কৈছোঁ যে মোক কমেণ্টত জনাব। তেতিয়াহ'লে যোৱাকালি আমি গৈছিলোঁ গুৱাহাটীত মোৰ ননদজনীৰ ঘৰলৈ। তাত মানে গ'লোঁ ঈদৰ আমাক কিবা কিবি গিফ্ট দিলে আমিও তেওঁলোকক দিলোঁ। তাৰপিছত কি গিফ্ট দিলে মই তাকে আপোনালোকৰ আগত দেখাব ওলাইছোঁ। চাওঁচোন কি গিফ্ট দিছে আপোনালোকক দেখাওঁ। এয়া এইটো এটা টি চাৰ্ট হয় মোৰ মাজু ল'ৰাটোৰ কাৰণে দিছে মোৰ সৰু ননদজনীয়ে। ভাল লাগিছে টি চাৰ্টটো গৰম দিন পিন্ধিব ভাল পাব। আৰু নেক্সট দিছে এইটো এটা টি চাৰ্ট মোৰ সৰু ল'ৰাৰ কাৰণে। এইটোও ভাল লাগিছে আৰু সি আচলতে ব্লেক কালাৰ খুব ভাল পায়। এয়া এইটো তাৰ কাৰণে দিছে। এইটো এটা টি চাৰ্ট দিছে আৰু মোৰ যিটো মোৰ ডাঙৰ ল'ৰাৰ টি চাৰ্ট হয় সেইটো ৰুমত লৈয়ে গৈছে, সেইটো বাৰু দেখাব নহ'ল। আৰু মোৰ কাৰণে দিছে এয়া কুৰ্তি আৰু পেণ্টৰ ছেট। এইটো কুৰ্তি হয়, খুবেই ধুনীয়া লগা কুৰ্তি, ভাল লাগিছে। ইয়াতে ধুনীয়া এম্ব্ৰইডাৰী কৰি মিৰৰ দিছে, ইয়াতে ভাল লাগিছে এইটো কুৰ্তি। আৰু ইয়াৰ লগত এইটো আছে পেণ্ট, এয়া প্লাজো টাইপৰ পেণ্ট, ভাল লাগিছে এইটো পেণ্ট। তাৰপিছত এখেতক দিছে এইটো চাৰ্ট, এইটো চাৰ্ট দিছে। আৰু মোৰ ডাঙৰ ননদজনীও দিছে এনেকুৱা তিনিটা স্পৰ্টিং দিছে। এটা মোৰ সৰু বাবুই পিন্ধিয়ে আছে, এইটো এটা ডাঙৰটো লৈ ল'লে। আৰু এইটো মোক এটা নাইটিও দিছে, এইটো ভাল লাগে মেৰুন কালাৰৰ ভিতৰত। তো এইখিনি বস্তু আমি ঈদ বুলি গিফ্ট পালোঁ আৰু আমিও দিলোঁ। আপোনালোকৰ ঈদৰ প্ৰিপাৰেশ্যন কেনেকুৱা, ঈদৰ বজাৰ কৰিলেনে জনাবচোন। আৰু আজিৰ ভিডিঅ'টো বৰ্তমান এইখিনিতে মই শেষ কৰিছোঁ। আৰু কি দেখাওঁ আপোনালোকে শেষলৈ চাব আৰু যদি ভাল পায় লাইক কৰিব। এই গছডাল দেখিছেনে কিমান ডাঙৰ গছ, হওক কিমান ডাঙৰ গছ হয়। এইডাল কিহৰ গছ আপোনালোকে যদি জানে মোক জনাবচোন। কাৰণ এই গছডালৰ এটা কথা আছে, কথা হ'ল এইডাল গছ আমাক কৈছিল যে আপেলৰ গছ বুলি। এইডাল জানো আপেলৰ গছ হয় জানো? এইডাল তাৰমানে ক'লে আমাক যে আপেলৰ গছ বুলি, আমি সেনেকৈয়ে ৰুইছিলোঁ। কিন্তু খোৱাটো দূৰৰে কথা, আজিলৈকে এটা আপেলো নালাগিল। আপোনালোকে যদি জানে জনাবচোন এইডাল কিহৰ গছ। ইমান ডাঙৰ হৈ গৈছে কিন্তু এটা আপেল লগাও নাই, ধৰাও নাই।